নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম কিয় যেতিয়া আপুনি আপোনালোকৰ মোবাইলটোৰে কোনো এটা ভিডিঅ' 10-15 মিনিটৰ ভিডিঅ' এটা শ্বুট কৰে তেতিয়া ভিডিঅ'টোৰ চাইজ 400-500 MB হয়, কিন্তু যেতিয়া আপুনি এখন চিনেমাখন ডাউনলোড কৰে তেতিয়া চিনেমাখন 1.5 ঘণ্টা 2 ঘণ্টা হয়, য'তটো 400-500 MB হয়। এইটো কি কাৰণে হয়? তেওঁলোকে কিবা বেলেগ কেমেৰা ব্যৱহাৰ কৰে নেকি, বা আপোনাৰ মোবাইলত কিবা প্ৰব্লেম আছে নে যাৰ কাৰণে আপোনাৰ ভিডিঅ'টো 300-400 MB হয়? আজি ভিডিঅ'টো সেই বিষয়ে কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, যাতে আপোনালোকে সকলো তথ্য গম পাব কি কাৰণে এই প্ৰব্লেমটো ক্ৰিয়েট হয়। চ' আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকে মোবাইলৰ সহায়ত 10-15 মিনিটৰ ভিডিঅ' এটা শ্বুট কৰে তেতিয়া 300-400 MB দেখিবলৈ পায়। ইয়াৰ মূল কাৰণটো হৈছে আপোনালোকৰ মোবাইলৰ কেমেৰাত এটা ডিফল্ট ছেটিং হৈ আছে, যাৰ বাবে আপোনালোকে যিবিলাক ভিডিঅ' শ্বুট কৰে তাৰ বিট ৰেটটো অধিক হৈ আছে, যাৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো ফাইলৰ চাইজ ডাঙৰ হয়। অৰ্থাৎ আপোনালোকে মোবাইলৰ এটা বিট ৰেট বুলি অপশ্যন এটা থাকে, যিটো বেছি হৈ আছে, অধিক হৈ আছে, যাৰ কাৰণে আপোনালোকে মোবাইলত ভিডিঅ'বিলাক 300-400 MB হয়। 10-15 মিনিটৰ ভিডিঅ'বিলাক 300-400 MB হয়। যদিহে আপোনালোকে সেই বিট ৰেটটো কম কৰি দিয়ে তেতিয়া আপোনালোকে মোবাইলত ভিডিঅ'বিলাক 10-15 মিনিটৰ ভিডিঅ'বিলাক 10-15 MB হৈ যাব। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে মোবাইলত এই অপশ্যনটো মোবাইল কেমেৰা ডাইৰেক্ট অপশ্যনটো নাথাকে, এইটো আপোনাৰ ডিফল্ট ছেটিং হয়, তাক আপুনি সলনি কৰিব নোৱাৰে। কিন্তু ফিল্মবিলাক শ্বুট কৰোঁতে তেওঁলোকৰ কেমেৰাত সেই অপশ্যনটো থাকে, য'ত তেওঁলোকে কম কৰি ল'ব, বিট ৰেটটো কম কৰি ল'ব পাৰে, যাৰ বাবে তেওঁলোকৰ ভিডিঅ'বিলাক 1.5 ঘণ্টা 2 ঘণ্টা সময় হ'লেও 300-400 MBৰে হয়। আপোনালোকে যদিহে বিচাৰে আপোনালোকৰ মোবাইলত বিট ৰেটটো চেঞ্জ কৰিব আপোনালোকৰ ভিডিঅ'টো, যাৰ কাৰণে আপোনালোকৰ মোবাইলত ষ্ট'ৰেজ কম খাব আপোনালোকৰ ভিডিঅ'টোৰ সহায়ত, ভিডিঅ'টোৰ কাৰণে, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে, যাৰ ক্লিক কৰি আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব। সেই এপটোৰ সহায়ত আপোনালোকৰ ভিডিঅ'বিলাক বিট ৰেটটো কম কৰি পিনি আপোনালোকে ভিডিঅ'বিলাক চাইজ কম কৰিব পাৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব, কাৰণ তেওঁলোকেও এই অসুবিধাটো সৃষ্টি হ'ব পাৰে, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।